আমাৰ মন্দিৰত আগতে নামঘৰত কদম ফুল আৰু ৰাধাচূড়াৰ গছ আছিল, কিন্তু ৱাল দিছে সেইকাৰণে কাটিছে নাই। তো বহুত বছৰৰ মূৰত এয়া কদম ফুল পালোঁ। আৰু যি আমাৰ নামঘৰত জগন্নাথ নাম ধৰি আছে, তো তাৰ পৰা মাক আনিব দিছিলোঁ। এয়া কদম ফুল আনি দিছে বহুত বছৰৰ মূৰত। আৰু এইফালে দেখাই দিছোঁ, এইটো মন্দিৰত নামঘৰত নাম ধৰি আছে। তো অলপ পিছত যাম মই আৰু দেখাম আপোনালোকক অকণমান। নামত যাব ওলালোঁ, এতিয়া মন্দিৰ যাওঁ, নামলৈ যাওঁ।